নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আলু পনীৰৰ ৰেচিপি এটা লৈ আহিছো। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আলুখিনি মিডিয়াম সাইজত কাটি এটা ফ্ৰাই কৰি লম। বেছি ফ্ৰাই কৰিব নালাগে, অলপ ৰঙচুৱা হ'লেই হৈ যাব। এনেকৈ আগতীয়াকৈ ভাজি ল'লে পিছত আলুখিনি ভাঙি নাযায়। এতিয়া আধা চামুচ নিমখ দি দিছো। আলুখিনি অলপ ৰঙচুৱা হৈ আহিছে, ইমানখিনি ভাজিলেই হ'ব। এতিয়া তেল অলপ গৰম কৰি ইয়াত তেজপাত দি দিছোঁ এখিলা। তাৰপিছত ইয়াত দিম জিৰা আধা চামুচ। এতিয়া এইখিনি অলপ ফুটিবলৈ দিম। ফুটি অহা দিয়াত লং, ইলাচি আৰু দালচেনি দি দিছোঁ। তাৰপিছত এতিয়া দিছোঁ মিডিয়াম সাইজৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ইয়াত দিছোঁ এতিয়া নহৰু আৰু আদা পেষ্ট। এতিয়া দিছোঁ প্ৰয়োজন অনুসৰি হালধি। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিবলৈ ধৰিছে। এতিয়া দিছোঁ আধা চামুচ জিৰা আৰু আধা চামুচ গৰম মছলা। এতিয়া গোটেইখিনি আকৌ ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াত দিম প্ৰয়োজন অনুসৰি নিমখ। পিঁয়াজখিনি ৰঙচুৱা হৈ অহাত এতিয়া পিচি থোৱা বিলাহী দি দিছোঁ। মিডিয়াম সাইজৰ দুটা বিলাহী লৈছোঁ। খিনি অলপ ডাঠ হোৱালৈকে এনেদৰে লৰাই থাকিম আৰু জুইটো মিডিয়াম ফ্লেমত ৰাখিব। এয়া বিলাহীখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত দিছোঁ বাটাৰ 1 চামুচ। আপোনালোকে বাটাৰ সলনি ঘিউ ল'ব পাৰে। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। তাৰপিছত এতিয়া দিছোঁ ফ্ৰাই কৰি থোৱা আলুখিনি। আলুখিনিও ভালকৈ বিলাহীখিনিৰ লগত মিলাই ল'ম। আলুখিনি 5 মিনিটমান ভজাৰ পিছত এতিয়া গৰম পানী দি দিছোঁ। বেছি নিদিব, অলপ দিব। এতিয়া এইখিনি উতলি অহাত পনীৰখিনি দি দিছোঁ। পনীৰখিনি আপোনালোকে ফ্ৰাইও কৰি ল'ব পাৰে। এতিয়া গোটেইখিনি 10 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। এতিয়া গেছটো একেবাৰে ল' কৰি চাহ খোৱা কাপেৰে 1 কাপ গাখীৰ দি দিছোঁ। গাখীৰৰ সলনি আপোনালোকে ক্ৰীমো দিব পাৰে। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। লাহে লাহে মিলাব, চাব যাতে পনীৰখিনি ভাঙি নাযায়। আলু পনীৰখিনিত মই বেছি মছলা ব্যৱহাৰ কৰা নাই, কম মছলাৰে বনাইছোঁ। যিহেতু গৰমত মছলা শৰীৰৰ কাৰণে উপযোগী নহয়, সেইবাবে কম মছলাৰে বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। এয়া আমাৰ আলু পনীৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগতে মোৰ চেনেলটোত যদি আপোনালোকে নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।